অতি দৰ্পে হতলংকা একেই দশা এতিয়া পশ্চিমবংগৰ তিনিবাৰৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ। হাম্বা হাম্বা ৰাম্বা ৰাম্বা কাম্বা কাম্বা দুম্বা দুম্বা বুম্বা বুম্বা বাম্বা বাম্বা। নিজে জন্ম দিয়া তৃণমূল কংগ্ৰেছ এতিয়া নিজৰ হাতত থাকিবনে নাই তাতো সন্দেহ। তৃণমূল কংগ্ৰেছ এতিয়া কাৰ? ঋতুব্ৰত বেনাৰ্জীৰ নে মমতা বেনাৰ্জীৰ? কাৰ হাতত কিমান বিধায়ক? কোন হ'ব বিৰোধী দলৰ দলপতি? কাৰণ মমতাৰ লগত মাত্ৰ 20 জন বিধায়ক আৰু ঋতুব্ৰত বেনাৰ্জীৰ লগত 60 জন বিধায়ক। মমতাৰ কথা নামানে 60 জন বিধায়কে। মমতাই নিৰ্বাচন কৰি দিয়া দলপতি নালাগে 60 জন বিধায়কক। ঋতুব্ৰত বেনাৰ্জী হ'ব বিৰোধী দলৰ দলপতি। প্ৰবল প্ৰতাপী মমতা বেনাৰ্জীক গুৰুত্বহীন কৰি ঋতুব্ৰত বেনাৰ্জীৰ শক্তি প্ৰদৰ্শন। অন্ত পৰিব নেকি মমতা অভিষেক ৰাজৰ? প্ৰবল প্ৰতাপী মমতা বেনাৰ্জী আৰু ভতিজাক অভিষেক বেনাৰ্জী এতিয়া গুৰুত্বহীন তৃণমূল কংগ্ৰেছত। কোনেও গুৰুত্ব নিদিয়ে মমতা আৰু অভিষেকক। 15 বছৰ একেৰাহে পশ্চিমবংগত ৰাজত্ব কৰা মমতাৰ এতিয়া দলৰ ভিতৰতে আলাই আথানি অৱস্থা। বিধানসভা নিৰ্বাচনত শোচনীয় পৰাজয় বৰণ কৰাৰ পিছত এতিয়া দলৰ ভিতৰত কোনেও নুশুনে মমতাৰ কথা। দলৰ নেত্ৰী মানি নলয় সৰহ সংখ্যক দলৰ কৰ্মী বিধায়কে। পশ্চিমবংগত বিজেপি চৰকাৰ গঠন হোৱাৰ প্ৰায় এমাহ হোৱাৰ পিছতো বিধানসভাত বিৰোধী দলৰ দলপতি নিৰ্বাচন কৰিব পৰা নাই তৃণমূল কংগ্ৰেছে। মমতাই নিৰ্বাচন কৰি দিয়া দলপতিক মানি নলয় তৃণমূল কংগ্ৰেছৰ 60 জন নৱনিৰ্বাচিত বিধায়কে। মাত্ৰ 20 জন বিধায়কেহে মমতাৰ পক্ষত। আনহাতে 60 জন বিধায়কে বিৰোধী দলৰ দলপতি হিচাপে ঋতুব্ৰত বেনাৰ্জীক নিৰ্বাচিত কৰি পশ্চিমবংগ বিধানসভাৰ অধ্যক্ষৰ হাতত অৰ্পণ কৰিছে এখন 60 জন বিধায়কৰ স্বাক্ষৰ সম্বলিত পত্ৰ। আনহাতে মমতা বেনাৰ্জীৰ লবিয়েও অধ্যক্ষক দিছে পত্ৰ। এতিয়া স্বাভাৱিকতে প্ৰশ্ন হৈছে তৃণমূল কংগ্ৰেছ আচলতে কাৰ? ঋতুব্ৰত বেনাৰ্জীৰ মতে তৃণমূল কংগ্ৰেছ 60 জন বিধায়কৰ। এতিয়া দলীয় কণ্ডলত চেতেলি ভেতেলি হৈ পৰিছে তৃণমূল কংগ্ৰেছ। কংগ্ৰেছ এৰি তৃণমূল কংগ্ৰেছৰ জন্ম দিয়া মমতা এতিয়া নিজৰ দলৰ ভিতৰতে এলাগী। মমতা আৰু অভিষেক বেনাৰ্জীৰ একছত্ৰী শাসনৰ ফল এতিয়া লাভ কৰিছে দুয়োৱে। ক্ষমতা হেৰুওৱাৰ এমাহ পাছতে মমতা এতিয়া দিশহাৰা। জনতাৰ ৰোষত অভিষেক বেনাৰ্জী। আজি অভিষেকৰ ঘৰত ইডিৰ তালাচী। সেইবাবে কোৱা হয় যে অতি দৰ্পে হতলংকা। ক্ষমতাৰ ৰাগীত মত্ত মমতাই গমেই নাপালে সতীৰ্থৰ ক্ষোভৰ উদগিৰণ। বিশেষ প্ৰতিবেদন নিউজ ডেস্ক ৰিপোৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপোৰ্ট।